Hi friends, good morning. কি খবৰ আপোনালোকৰ নিশ্চয় ভাল চাগে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি ভ্লগটো একদম ৰাতিপুৱা ষ্টাৰ্ট কৰিলোঁ কাৰণ এতিয়া বাজিছে 5টা বাজিছে আৰু মই এতিয়া উঠিছোঁ আৰু কিয় উঠিছোঁ নিশ্চয় জানেই থাম্বনেইলটো চাই কাৰণ আজি ক'ত যাম আজি যাম নগাঁও মৃত্যুঞ্জয় মন্দিৰ আৰু মামাহঁতৰ পৰা যাম মামাহঁতৰ গাঁৱৰে যাব তো মই ইয়াতে আছোঁ তাৰ পৰা যাম আৰু ইমান ৰাতিপুৱা উঠিছোঁ আৰু এতিয়া গা ধুব লাগিল ইমান ঠাণ্ডাত আৰু যি নহওক গাটো ধুবই লাগিব মন্দিৰত যাম যিহেতু তো ঠিক আছে ভিডিঅ'টো চাই থাকক এতিয়া দেৰিও হ'ল কাৰণ 6টাতে যাব বোলে তো ৰেডি হ'ব লাগিল তো চাই থাকক ভিডিঅ'টো তো ফ্ৰেণ্ডছ মই গা চা ধুই ৰেডি হ'লোঁ যিহেতু আমি বৰদোৱাত যাম আৰু বৰদোৱাত মেখেলা চাদৰ নিপিন্ধাকৈ মানে সোমাব নিদিয়ে ছোৱালীবিলাকক তো তাৰ কাৰণে মেখেলা চাদৰ পিন্ধিব লগা হৈছে আৰু মইতো ভালে পাওঁ মেখেলা চাদৰ পিন্ধি তো ঠিক আছে মই ওলাই মেলি গাড়ীলৈকে যাই লওঁ তো ঠিক আছে ভিডিঅ'টো চাই থাকক আপোনালোকে ফ্ৰেণ্ডছ আমি ওলাই মেলি আহিলোঁ এতিয়া আৰু আমি এতিয়া মামীহঁতক ৰখি আছোঁ সিহঁতৰ হোৱাই নাই এতিয়া আমি ৰখি আছোঁ এটা মাহী ওলাই আহিছে আৰু এতিয়া এইটো জেঠীমা ৰেডি হৈ আছে আৰু বাছখন আহি পোৱা নাই বাছক ৰখি আছে এতিয়া আৰু এইবিলাক আমি একো মেকআপ কৰা নাই যিহেতু ক'ত কৰিম গাইড কৰিম সেইকাৰণে উঠিছোঁ মুখ ধুইছোঁ গা ধুইছোঁ কাপোৰ পিন্ধিছোঁ জাষ্ট আহিছোঁ আৰু এয়া বেচাৰীটোক লাগি বেয়া লাগে কাৰণ তাৰ এক্সাম তো যাব নোৱাৰে তো ঠিক আছে চাই থাকক তো এতিয়া আমি যাই আছোঁ আৰু গাড়ীত গ'লে মই কথা কৈ যাব নোৱাৰোঁ কাৰণ মোৰ মূৰ বেয়া লাগে তো মই যাই কিনে আপোনালোকক দেখাই আছোঁ তো চাই থাকক ভিডিঅ'টো ফ্ৰেণ্ডছ আমি আহি থাকোঁতে এটা মন্দিৰ পালোঁ দেওশাল মন্দিৰ এটা পালোঁ তো ইহঁতে বোলে ইয়াতে সোমাই যায় তো ইয়াতে সেৱা কৰি যাওঁ আৰু কেইমিনিট আছে নগাঁও পাওঁতে আৰু কিমান টাইম আছে নাজানো দেৰি আছে চাগে তো ইয়াতে আমি চাকি তাকি দি যাওঁ ধুবাৰো ছাতি ঝুলোচোন আমাৰ হৈ গ'ল সেৱা কৰা আৰু এতিয়া যাওঁ আমি নগাঁও মৃত্যুঞ্জয় মন্দিৰ আমাৰ দেৰিয়ে হ'ল আমাৰ ফাৰ্ষ্ট ক'ত যাম বৰদোৱা নেকি ফাৰ্ষ্ট বৰদোৱা নহয় তো ঠিক আছে ভিডিঅ'টো চাই দিয়ক আপোনালোকে তো ফ্ৰেণ্ডছ আমি নগাঁও আহি পালোঁ আৰু এতিয়া আমি বৰদোৱাত সোমালোঁ বৰদোৱা আহি পালোঁ এতিয়া আৰু ইয়াতে কিবা কিবি ল'লে ইয়াতে চাকি দিব নিদিয়ে বোলে ইয়াতে নিমখ দিব দিয়ে নিমখ তেল আৰু ধূপ দিব দিয়ে তো ইয়াত যাই আছোঁ এতিয়া তো এতিয়া যাই আছোঁ আমি আৰু এয়া মুড়ি লৈছোঁ মাছক দিবৰ কাৰণে গাড়ী বেলেগত ৰখাব দিয়ে আৰু বহুত সোমাই যাব লাগে এতিয়া খোজকাঢ়ি যাই আছোঁ আমি বহুত দূৰ তই কিবা কবি তো ঠিক আছে আপোনালোকে ভিডিঅ'টো চাই থাকক
মাছক আমি এতিয়া আহাৰ দিলোঁ মানে মুড়িবিলাক দিলোঁ দিব লাগে ইয়াতে আৰু মই ভাল পাওঁ এইটো বস্তু দি বহুত সুন্দৰ হয় আৰু এইটো আছে বৰদোৱা পুখুৰী পুখুৰীটো বহুত ডাঙৰ এতিয়া আমি গাড়ী দিছিলোঁ বৰদোৱা এৰিলোঁ আৰু ভাল লাগিল আহি আপোনালোকেও আহিব ভাল পাব আহি আৰু এতিয়া যাম আমি নগাঁও মৃত্যুঞ্জয় মন্দিৰ তো ফ্ৰেণ্ডছ আমি এতিয়া আহি পালোঁ মৃত্যুঞ্জয় মন্দিৰ বাপৰে ইমান ডাঙৰ ৰ'ব দেখাইছোঁ চাওক তো ফ্ৰেণ্ডছ আমাৰ মৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰা হৈ গ'ল আৰু এতিয়া ক'ত যাব আৰু এতিয়া চবৰে ভোক লাগিছে আৰু এতিয়া চবে খাব যাব হোটেলতে খাব চাগে তো ভিতৰখিনি ধুনীয়া আপোনালোকে দেখাই পালে মই দেখালোঁ যিখিনি পালোঁ সেইখিনি আপোনালোকে দেখাইছোঁৱে আৰু বেছি ভিডিঅ' কৰিব নিদিয়ে মই বাৰু মনে মনে কৰিছোঁ আপোনালোকে আহি চাব পাৰে ধুনীয়া লাগিছে তো ঠিক আছে ভিডিঅ'টো চাই থাকক আপোনালোকে তো ইয়াতে আমি ৰখিলোঁ কি জেগা বুলি কয় সেইখিনিত নাজানো ধাবা ইয়াতে চাংঘৰ তো ইয়াতে আমি ভাত খাই লওঁ বঢ়িয়া বে তো ফ্ৰেণ্ডছ আমাৰ খোৱা লোৱা হৈ গ'ল আৰু এতিয়া গাড়ীত যাওঁ আমি ঝুলনি এখন পালোঁ মই বহুত ভাল পাওঁ ইয়াতে উঠি তো মই উঠি লওঁ তো ফ্ৰেণ্ডছ ভাগৰে লাগিছে এতিয়া ঘৰত যাব লাগিল ইচ্ছাই না ঘৰত যাব আজি তো এতিয়া ক'ত যায় নাজানো আমি গাড়ী য'তে লৈ যায় তাতে যাম বাৰু তো ফ্ৰেণ্ডছ আমি যোৰাবাট পাৰ হ'লোঁ আৰু আমাৰ হালাত একদম বেয়া অৱস্থা বেয়া আমাৰ আৰু যোৰাবাটৰ এইখিনি কি বুলি কয় যোৰাবাটৰ এইটো ৰাস্তা একদম মানে মাথা চাথা বেয়া কৰি দিয়ে আৰু আমাৰ এতিয়া বহুত বেয়া অৱস্থা এতিয়া তেল দিব তেল ভৰাবৰ কাৰণে আৰু তাৰপিছত এতিয়া ঘৰতে যাওঁ বালাজীত
ৰহা কথা আছে কিন্তু টাইম সেইকাৰণে গাড়ীত ঘৰত যাম তো ঠিক আছে ফ্ৰেণ্ডছ মই দীঘলীয়া নকৰোঁ ইয়াতে ষ্টপ কৰোঁ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে যিসকলে মোৰ চেনেলটো এতিয়ালৈকে প্লিজ বাই দি বাই